Hey friends, welcome to my channel Zoom in Life. আজি আকৌ এটা নতুন ঠাইৰ পৰা নতুন জেগাৰ পৰা মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি মই আছোঁ দা লেণ্ড অফ ব্লেক মেজিক মানে কলা যাদুৰ এখন জেগা মায়ঙৰ পৰাই স্বাগতম জনাইছোঁ। আজি মই মায়ঙখন এক্সপ্ল'ৰ কৰিম কেনেকুৱা হয়, সঁচাই ইয়াতে আগৰ সেই যাদুটোনা সেই ব্লেক মেজিকবোৰ আছেনে নাই, বা আগতে শুনিছিলোঁ মানুহ পিৰাত বহিলে উঠিব নোৱাৰি, ল'ৰাক ছোৱালী বনাই দিয়ে, ছোৱালীক ল'ৰা বনাই দিয়ে, প্লাছ আগতে বহুত বছৰ আগত নৰবলি হৈছিল। কিন্তু মই আজি গোটেইখিনি এক্সপ্ল'ৰ কৰিব মই ট্ৰাই কৰিম ক'ত কেনেকুৱা হয়, কেনেকুৱা জেগাটো সঁচাই ভয়ংকৰ নেকি, সঁচাই ইয়াতে আহিব মানুহ ভয় কৰে নেকি, গোটেইখিনি এক্সপ্ল'ৰ কৰি আছোঁ চাওক। কিন্তু প্ৰথমতে মই আপোনালোকক দেখাইছোঁ এইটো এটা জেগা, এইটো জেগাৰ নাম হ'ল শিলালিপি। আৰু শিলালিপিত ইয়াতে চাওক শিল এটা আছে ইয়াতে, মই ভিতৰলৈ নাযাওঁ বাৰু এটা ৰিজনৰ কাৰণে। তাত কিবা কিবি শিলত লিখা আছে, এইটো আগৰ দিনৰ কয় কি আগৰ দিনৰ মানুহে লিখিছিল যোনে যাদু টনাই চব কৰিছিল, ব্লেক মেজিক কৰিছিল। একচুৱেলি ব্লেক মেজিকটো কি হয় ময়ো বহুত ভালদৰে নাজানো, কিন্তু শুনিছোঁ ক'ৰবাত কিছুমান কথাত বিশ্বাস হয়, কিছুমান কথাত বিশ্বাস নহয়, কিন্তু কিমান দূৰ সঁচা কিমান দূৰ মিছা গোটেইখিনি জানিব ট্ৰাই কৰি আছোঁ। শিলালিপিটো সেনেকুৱাই যে 500-600 বছৰ আগত ইয়াতে যোনে এই ব্লেক মেজিকবোৰ কৰিছিল, ইয়াতে মই অকণ কাষৰ পৰা দেখা ৰ'ব চাওক। এই ইয়াতে কিছুমান লিপি আছে, এইবোৰ কি হয় আজিলৈকে কোনো নাজানে। চ' ইয়াৰে মানুহবোৰে এইটো এটা ধুনীয়া মন্দিৰত মানে হেৰি কৰি দিছে, পৰিৱৰ্তন কৰি দিছে। ইয়াতে এটা শিৱ মন্দিৰ আছে আৰু গোটেইবোৰ শিল, কিন্তু জেগাটো বৰ ধুনীয়াকৈ তেখেতসকলে সজাই ৰাখিছে। ইয়াৰে স্থানীয় বাসিন্দাবোৰে বা গভৰ্ণমেণ্টেও চাগে হেল্প কৰিছে, নাজানো কিমান দূৰ সঁচা কিমান দূৰ মিছা বা কি হৈ আছে, গোটেইখিনি জানিম মায়ঙৰ বিষয়। আৰু গোটেইখিনি মই আপোনালোকক ক'ব চেষ্টা কৰি আছোঁ যাতে আপোনালোকেও জানে আৰু ইয়ালৈ যাতে কেতিয়াবা নহয় কেতিয়াবা ফুৰিব আহে। তো বলক এক্সপ্ল'ৰ কৰোঁ মায়ং, দ্য লেণ্ড অফ ব্লেক মেজিক। ৱেট মই মায়ঙত আহি ফাৰ্ষ্ট থিং কি এক্সপ্ল'ৰ কৰিম জানেনে? মই আহি থাকোঁতে এজন গাঁৱৰ বাসিন্দা লগ পালোঁ। গাঁৱৰ বাসিন্দাক তেওঁ সুধিলোঁ, দাদা ইয়াতে কোনোবা বেজ পাম নেকি? মোৰ এটা প্ৰব্লেম হৈছে, মই সেইটো মানে জানিব বিচাৰোঁ সেই প্ৰব্লেমটোৰ বিষয়ে। প্ৰব্লেম একো নাই, মই জাষ্ট এনে সেই বেজটোৰ কাষলৈ যাম, মোক এড্ৰেছটোও ক'লে নামটোও ক'লে, কিন্তু মই ইয়াতে ৰিভিল নকৰোঁ নাম আৰু এড্ৰেছটো তেওঁৰ, কাৰণ এইটো বেয়া হ'ব। আৰু মই কেমেৰাটো অকণ মানে হিডেন কেমেৰা কৰি লৈ যাম, মানে হাইড কৰি কিনে লৈ যাম। আৰু তেওঁক কিছুমান প্ৰব্লেম সুধিম, কিছুমান মানে মই জাষ্ট এইখিনি সুধিব ট্ৰাই কৰিম যে মোৰ চাকৰি হোৱা নাই, বহুত এপ্লাই কৰিছোঁ, কিন্তু চাকৰি হ'বৰ কাৰণে কি কৰিম, তেওঁ কি উপায় দিয়ে চাওঁ। কাৰণ আজিকালিৰ দিনত এনেকুৱা বহুত থাকে যে প্ৰলোভন দিয়ে, এইটো কৰা সেইটো কৰা, এইটো পইচা লৈ কিনে কৰে সেইটো কৰে। কিন্তু চাওঁ এই মায়ং গাঁওখনত মানে সেইটো সঁচাই তেওঁ পইচাৰ কাৰণে কৰে নে এনে জাষ্ট মোক কিবা এটা উপায় দিয়ে, সেইখিনি চাওঁ। তাৰে আগতে মই আপোনাক এটা ভিউ দেখাওঁ, চাওক মায়ং গাঁৱৰ কিমান ধুনীয়া ভিউ হয়, কিমান ধুনীয়া ৰিয়েলি মায়ংখন ধুনীয়া হয়। কিন্তু তাৰে আগত চাওঁ ইয়াৰে যোনটো যাদুটনা, সেই আগৰ যাদুটনা আছেনে নাই। অ'কে, এতিয়া কেমেৰা ভিতৰত থাকিব মোৰ, জাষ্ট আপোনালোকে শুনক, মই সেই বেজজনৰ কাষত যাম, তেওঁ কি কয়, ঠিক আছে? তো লেটছ গ' চাওঁ কি কয় তেওঁ।